নমস্কাৰ বন্ধুসকল, মই প্ৰকাশ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। সৰ্বপ্ৰথমে সকলোলৈকে পবিত্ৰ ৰাখী বন্ধনৰ শুভেচ্ছা থাকিল। আজি ৰাখী বন্ধন উদ্দেশ্যে মই আপোনালোকৰ আগত আগবঢ়োৱা আজিৰ এই বিশেষ বিষয়টো হ'ল ৰাখী বন্ধন এক এৰাব নোৱাৰা সম্পৰ্ক। হয়, আজিৰ এই বিশেষ দিনটোৰ মোৰ প্ৰতিটো শব্দ আজি সেই বিশেষসকলৰ নামত, যিসকলৰ এটা এটা শব্দ মোৰ বা আপোনালোক শুনি থকা প্ৰতিজনৰ বাবে অতি মৰমৰ। যিগৰাকীৰ গাত কেনেবাকৈ আঁচোৰ এটা লাগিলে তেওঁৰ তেজ ওলায়, কিন্তু আপোনাৰ বুকু বিষায়। খং কৰে তেওঁ, কাজিয়া লাগে আপুনি, কিন্তু পুনৰ কিছু সময়ৰ অন্তত সকলো পাহৰি আপুনিয়ে কয়, ঐ বা ভণ্টি, মোৰ গেঞ্জিটো চাই দেচোন, বিচাৰি নাই পোৱা। এয়াই হ'ল ভণ্টি বা বাৰ লগত আমাৰ সম্পৰ্ক। নিশ্চয় আপুনি ঘৰত গম নোপোৱাকৈ খোৱা কিবা বিশেষ এটা বস্তু, আপোনাৰ কোনো গৰাকী প্ৰেয়সীৰ ৰহস্য ফাদিল কৰা একমাত্ৰ গৰাকী হৈছে আপোনাৰ বিশেষ মৰমৰ ভণ্টি নহ'লে বা। এই যে বিশেষ সম্পৰ্কটো, সেই সম্পৰ্কত নাই কোনো স্বাৰ্থ, মাথো আছে মৰম আৰু শ্ৰদ্ধা। পিছে মাজে মাজে বিভিন্ন কাম কৰোঁতে আহি পৰে এটা চেলিব্ৰেশ্যন নামৰ ব্লেকমেইল। নিশ্চয় বুজি পাইছে, প্ৰত্যেকৰে ঘৰত চাগে তেনেকুৱা ব্লেকমেইলিং চলিয়ে থাকে যে এইটো কাম কৰি দে আৰু চকলেট এটা পাবি, বা চকলেট এটা দে নহ'লে এইটো কাম কৰিম। এই যে বিশেষ সম্পৰ্কটো, তাত নাই একো বাহ্যিকতা, নাই একো কৃত্ৰিমতা, মাথো আছে এক সুমধুৰ কিছু ক্ষণ, যি হয়তো নিজৰ লগত থকা সেই বিশেষ সম্পৰ্কটোৰ পৰাহে বুজিব পাৰিব। ভাগ্যৱান সেইসকল যিসকলৰ নিজৰ বা নহ'লে ভণ্টি আছে, যি প্ৰতিটো মুহূৰ্ততে দূৰৈত থাকিও আপোনাৰ প্ৰতিটো পল অনুপলৰ খবৰ ৰাখে। এয়া মাথো এক সম্পৰ্ক নহয়, এয়া ভগৱানে দিয়া এক উপহাৰ, যি উপহাৰ এবাৰ গ্ৰহণ কৰাৰ পিছত সেই বিশেষ উপহাৰটো ভালদৰে সযতনে ৰখাৰ সম্পূৰ্ণ দায়িত্ব আহি পৰে আমাৰ ওপৰত, যাতে কোনেও সেই বিশেষ সম্পৰ্কৰ ভগৱানে দিয়া সেই বিশেষ উপহাৰটোৰ ওপৰত বেয়া চকু দিব নোৱাৰে। তাৰ বাবে প্ৰতিজন ভাই ককাই সদায় সজাগ হৈ থাকে। এই সময়ছোৱাত আপোনালোকক আৰু এটা কথা কওঁ, কোনোবাই ৰাখী পিন্ধাবলৈ সুবিধা পাইছে বা বিভিন্ন অসুবিধাত কোনোজনে পৰা নাই। মোৰ ক্ষেত্ৰতে মোৰ বা কেইগৰাকীয়ে আজিলৈকে মোক হাতত সেই বিশেষ বন্ধনৰ গাঁঠি দি নাই পোৱা, কিন্তু মোৰ বাবে তেওঁলোকৰ মৰম আৰু মোৰ ফালৰ পৰা শ্ৰদ্ধা সদায় আছে আৰু থাকিব। আৰু এটা কথা, এই যে ৰাখী বন্ধনৰ বিশেষ সম্পৰ্কটো, সেইটো যে কেৱল তেজৰ সম্পৰ্কই হ'ব লাগিব তেনে নহয়। কোনোজন বা কোনোগৰাকীয়ে তেজৰ সম্পৰ্ক নোহোৱাকৈ এই বন্ধনৰ গাঁঠিটো অতি টানি বান্ধি দিয়ে, যি হয়তো হাজাৰ সমস্যা হাজাৰ বিপদেও আমাৰ হাতৰ পৰা খুলিব নোৱাৰে। শেষত এটাই কওঁ, প্ৰতিজনৰে এই মৰমৰ সম্পৰ্কটো আৰু শক্তিশালী হওক, যাতে যিকোনো বিপদত আপোনাৰ বা নহ'লে ভণ্টিয়ে এটা সাহসত জীয়াই থাকিব পাৰে যে মোৰ লগত মোৰ ভাইটি বা দাদা আছে। এই যে বিশেষ কথাষাৰ, মোৰ লগত মোৰ ভাইটি বা দাদা আছে, প্ৰতিদিনে তেওঁলোকৰ লগত এনেদৰে থাকক, এনেদৰে শক্তি হৈ থিয় দিয়ক, যাতে যি বিপদেই নাহক তেওঁলোকে সাহসত ক'ব পাৰে, মোৰ লগত মোৰ ভাইটি বা দাদা আছে। ধন্যবাদ। আজি ৰাখী বন্ধন উপলক্ষে আগবঢ়োৱা এই বিশেষ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিব বুলি আশা থাকিল। ধন্যবাদ।